সন্মানীয় হাতৰ প্ৰেমী ৰাইজসকল, হাতৰ আড্ডা চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ কেইটামান হাতৰ আৰু প্ৰতিটো হাতৰৰ বিনিময়ত 5 ছেকেণ্ডকৈ সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰশ্নটো হৈছে কি তাপে গৰম নিদিয়ে? ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। সময় শেষ। উত্তৰটো হ'ল কিতাপ। এতিয়া 2 নম্বৰ প্ৰশ্ন। অৰু 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 আটাই এৰে মাত্ৰ এটা চৰু। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল সূৰ্য। এতিয়া 3 নম্বৰ কুৱেশ্যন। এয়া আপোনাৰ মোবাইলৰ স্ক্ৰীনত। 1 পোন চুপাৰি গুণিব নোৱাৰে বেপাৰী। ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। সময় সমাপ্ত। উত্তৰটো হ'ল আকাশৰ তৰা। এতিয়া 4 নম্বৰ কুৱেশ্যন। কি পেন পিন্ধিব নোৱাৰি? ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। প্ৰশ্নটো আকৌ কৈছোঁ, কি পেন পিন্ধিব নোৱাৰি? সময় শেষ। উত্তৰটো হ'ল চচপেন। 5 নম্বৰ কুৱেশ্যন। কি ড্ৰাইভাৰে গাড়ী নচলায়? ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল স্ক্ৰুড্ৰাইভাৰ। এতিয়া 6 নম্বৰ কুৱেশ্যন। এডাল হাড় হাজাৰ বিজাৰ লোম ঘৰৰ কাষত বহি থাকে গাটো লুডুম লুম। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল খেৰৰ মেজি। এতিয়া 7 নম্বৰ কুৱেশ্যন। এডাল মাছৰ দুডাল ফিছা ডুব মাৰিলে সকলো মিছা। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল নাও। এতিয়া 8 নম্বৰ কুৱেশ্যন। ইহৰ সিহৰ দুটা ফুটা কিহৰ? ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। প্ৰশ্নটো আকৌ কৈছোঁ, ইহৰ সিহৰ দুটা ফুটা কিহৰ? সময় শেষ। উত্তৰটো হ'ল তাল। এতিয়া 9 নম্বৰ কুৱেশ্যন। কি পানী খাব নোৱাৰি? ক'ব পাৰিবনে উত্তৰটো কি? প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, কি পানী খাব নোৱাৰি? সময় শেষ। উত্তৰটো হ'ল জাপানী। এতিয়া 10 নম্বৰ কুৱেশ্যন। হাতী এটাৰ দুটা মাথা হাতী পাইগৈ কলিকতা। ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। সময় শেষ। উত্তৰটো হ'ল টেলিফোন। বন্ধু বান্ধৱীসকল, কেইটা প্ৰশ্নৰ উত্তৰ দিব পাৰিছে কমেণ্ট বক্সত নিশ্চয় জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।